उदालगुरि जिल्लानि उरांनि बग्रेबारियाव उदालगुरि जिल्ला कच राजबंशी सनमिलनि आरो महिला कच राजबंशी सनमिलनि बानजायनायाव मेट्रिक आरो हायार सेकेन्डारियाव मोजाङै उथ्रिनो हानाय फरायसाफोरखौ बरायनाय जादों। बे बरायनाय हाबाफारियाव गाहाय आलासि महरै नुजाथियो माजबाद विधानसभा बियाबनि MLA सरन बर', जायगानि MCLA दीपक मर, कच राजबंशी इउनियन परिषदनि आफादगिरि प्रणब कुमार नारायण देब, उदालगुरि कच राजबंशी सनमिलनि लेङाइ आफादगिरि समेश्वर देखा लाफानानै गोबां मानगोनां सुबुंफोरा পোনপ্ৰথমে সন্মিলনীক ধন্যবাদ জনাইছোঁ। তেওঁলোকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ উদ্গনিমূলক চিন্তা লৈছে। তেওঁলোকে উদ্গনিমূলকভাৱে তেওঁলোকক সম্বৰ্ধনা জনাই ভৱিষ্যতে তেওঁলোকে পঢ়া শুনাৰ প্ৰতি যদি বেছি আগ্ৰহী হয় আৰু উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী ভৱিষ্যতে পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব তেওঁলোকে যাতে ইয়াৰ পৰা অকণমান উৎসাহ পায়, গতিকে যথেষ্ট ভাল পদক্ষেপ তাৰ কাৰণে ওৰাং আঞ্চলিক কচ ৰাজবংশী সন্মিলনী আৰু মহিলা সন্মিলনীৰ যৌথ উদ্যোগত এই আঞ্চলিকৰ কেইটামান ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থাই যথেষ্টখিনি এই ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা দিব। ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা সুন্দৰ পৰিৱেশ আমি ৰচনা কৰিছে বুলি এই আঞ্চলিকৰ আমি অনুভৱ কৰিছোঁ। আৰু কচ ৰাজবংশী উন্নয়ন পৰিষদৰ পৰা ইতিমধ্যে আমি শৈক্ষিক দিশত যথেষ্ট কাম কৰিছোঁ। যোৱা বিত্তীয় বৰ্ষত আমি বিনামূলীয়াকৈ ৭৫গৰাকী ছাত্ৰ ছাত্ৰীক মেধাৱী ছাত্ৰ ছাত্ৰীক আমি গুৱাহাটীত বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে কোচিং আৰম্ভ হৈছে। ৮ তাৰিখৰ যি প্ৰিলিমছ আৰম্ভ হ'ব অসম চৰকাৰে অনুষ্ঠিত কৰা APSC পৰীক্ষাৰ, তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এই ৭৫গৰাকী অৱতীৰ্ণ হ'ব। আশা ৰাখিছোঁ তাৰ পৰা আমি যথেষ্ট সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰীক আমি প্ৰশাসনিক বিষয়া হিচাপে গঢ়িব পাৰিম আৰু অসমৰ লগতে জনগোষ্ঠীটোকো যথেষ্টখিনি সেৱা আগবঢ়াব পাৰিব বুলি আমি আশা ৰাখিছোঁ।